তো নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ মই কমল ডেকাই আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম অসমৰ বিখ্যাত বিশিষ্ট ইউটিউবাৰ আমাৰ সকলোৰে নয়নৰ মণি মোৰ শ্ৰদ্ধাৰ ডিম্পু বৰুৱা দাদাৰ ডিম্পু বৰুৱা ইউটিউব চেনেলটোত আপলোড কৰা দুটা ভিডিঅ'ৰ বিষয়ে। তো বলক পলম নকৰি সেই ভিডিঅ' দুটাৰ কথাখিনি আলোচনা কৰোঁ। চাওক, তেখেতে এটা ভিডিঅ' আপলোড কৰিছিল নলেজ আৰু ইনফৰমেশ্যনৰ ওপৰত, যিটো ভিডিঅ' চাই মই সঁচাকৈ বহুত প্ৰেৰণা পাইছিলোঁ, বহুত শিকিছিলোঁ। সেই ভিডিঅ'টোত তেখেতে কৈছে যে কিছুমান ইনফৰমেশ্যন আমি মাইণ্ডত সোমাই ল'ব নালাগে, কিছুমান ইনফৰমেশ্যন আমি মাইণ্ডত সোমাই ল'ব নালাগে। ধৰা হ'ল আমেৰিকাত এজন মানুহে দুপৰীয়া কিহেৰে ভাত খায়, বা আমেৰিকাত পায়খানা কি তেল ব্যৱহাৰ কৰি চাফা কৰা হয়, বা লণ্ডনত মানুহে কিহেৰে ডিনাৰ কৰে, এনেকুৱা কিছুমান ইনফৰমেশ্যন আমাক তেখেতে ল'বলৈ মানা কৰিছিল। এনেকুৱা ইনফৰমেশ্যন তেখেতে আমাক মাইণ্ডত সোমাই ল'বলৈ মানা কৰিছিল, যিবোৰ ইনফৰমেশ্যন আমাৰ বাস্তৱ জীৱনত কোনো কামতে নাহে, যিবোৰ ইনফৰমেশ্যনে আমাক বাস্তৱ জীৱন চলি যোৱাত বা চলাই নিয়াত কোনো সহায় নকৰে, সেইবোৰ ইনফৰমেশ্যন তেখেতে আমাক ল'বলৈ মানা কৰিছিল, মানে মাইণ্ডত সোমাই ল'বলৈ মানা কৰিছিল, বা তেনেকুৱা ইনফৰমেশ্যন লৈ একো লাভ নহয় বুলি কৈছিল। চাওক ভিডিঅ'টো আপোনালোকে। যদি মানুহজনে যি কথা জানে, যি ইনফৰমেশ্যন আছে, সেই ইনফৰমেশ্যনৰ লগত যদি ৰিয়েল লাইফটোৰ কোনো কানেকশ্যনে নাই, আৰু বৰ্তমান শিক্ষা ব্যৱস্থা তেনেকৈ হৈ গৈছে, ৰিয়েল লাইফৰ লগত কোনো কানেকশ্যনে নাই। এজন মানুহে এনেকুৱা কথা ধৰক বহুত জানে যে আমেৰিকাত এজন মানুহে পায়খানা চাফা কৰিবৰ কাৰণে কি তেল ব্যৱহাৰ কৰে, বা লণ্ডনত দুপৰীয়াৰ ভাত কিহৰ আঞ্জাৰে খায়, এনেকুৱা টাইপৰ বহুত কথা জানি যদি এজন মানুহে নিজকে জ্ঞানী বুলি ভাবে, বেয়াকে ঠগ খাব, ধ্বংস উঠি যাব। কাৰণ যোনখন দুনিয়াত থাকে সেই দুনিয়াখনৰ কথাই মানুহজনে নাজানে। আপুনি যি ইনফৰমেশ্যন লয় সেই ইনফৰমেশ্যনখিনি ৰিয়েল লাইফৰ লগত কিমান ৰিলেট কৰিব পাৰে সেইটো চাব লাগিব, তেতিয়াহে কিবা এটা কৰিব পৰা যায় সেইখিনি জ্ঞানেৰে বা সেইখিনি ইনফৰমেশ্যনেৰে। আৰু এনেকুৱা টাইপৰ কিছুমান আনৰিলেটেড ইনফৰমেশ্যন বহুত বেছি আমাৰ মূৰত সুমুৱাই দিছে। আমাৰ শিক্ষা ব্যৱস্থাই হ'ব পাৰে, আমাৰ ছ'চাইটিখনে হ'ব পাৰে। চাওক, নলেজ আৰু ইনফৰমেশ্যন এই ভিডিঅ'টোত ডিম্পু দাই আমাক এটা কথা কৈছে যে এনেকুৱা ইনফৰমেশ্যন, যিবোৰ ইনফৰমেশ্যন আমাৰ ৰিয়েল লাইফৰ লগত কোনো কানেকশ্যনে নাই, এনেকুৱা ইনফৰমেশ্যনবোৰ আমাক দি আছে আমাৰ এডুকেশ্যন ছিষ্টেম আৰু ছ'চাইটিখনে। বাৰু ইয়ালৈকে ঠিকে আছে, কিন্তু ইয়াৰ কেইদিনমান পিছত ডিম্পু দাই এটা ভিডিঅ' কৰিলে, যিটো ভিডিঅ'ত ডিম্পু দাই আমাক এনেকুৱা এটা ইনফৰমেশ্যন দিলে, যিটো ইনফৰমেশ্যন আপোনাৰো কামত নাহে, আপোনাৰ ল'ৰা ছোৱালীৰ কামত নাহে, আপোনাৰ নাতি নাতিনীৰ কামত নাহে, আপোনাৰ পৰিণাতিৰো কামত নাহে, হয়তো 400-500 বছৰ পিছত কামত আহিব পাৰে, সেইটোও ডিম্পু দা চিয়'ৰ নহয়। চাওক আপোনালোকে ভিডিঅ'টো, ডিম্পু দাই নিজে কৈছে যে এই ভিডিঅ'টো আপোনাৰ কামত নাহে, আপোনাৰ ল'ৰা ছোৱালীৰ কামত নাহে। চাই লওক ভিডিঅ'টো। আৰু হয়তো এদিন ভৱিষ্যতে মানে ফিউচাৰত মানে আমাৰ ল'ৰা ছোৱালীৰ সময়ত এই কনচেপ্টতে যাতায়াত হ'ব, কিন্তু বৰ্তমান এইটো সম্ভৱ নহয়। এই 300-400 বছৰতে হৈ যাব পাৰে, যিমান স্পীডত টেকন'লজি আগবাঢ়ি আছে। চাওক, এই ভিডিঅ'টোত মই ডিম্পু দাদাক এটাই কথা ক'ব বিচাৰোঁ যে দাদা, আপুনি বাৰু আমাক কিয় এনেকুৱা এটা ইনফৰমেশ্যন দিলে, যিটো ইনফৰমেশ্যন মোৰো কামত নাহে, মোৰ ল'ৰা ছোৱালীৰ কামত নাহে, মোৰ নাতি নাতিনীৰ কামত নাহে, বা 400-500 বছৰ পিছত কামত আহিবনে নাহে আপুনিও চিয়'ৰ নহয়। এনেকুৱা এটা ইনফৰমেশ্যন আপুনি আমাক কিয় দিলে? এদিন আপুনি ক'ব যে ইনফৰমেশ্যন আমি মাইণ্ডত সোমাই ল'ব নালাগে, আৰু এদিন আপুনি আমাক তেনেকুৱা ইনফৰমেশ্যনবোৰ দিব। কিয় বাৰু এইটো আপুনি কৰিছে? চাওক, এতিয়া হয়তো মোক বহুতে গালি দিব, কাৰণ ডিম্পু দাদাক ভাল পোৱা মানুহ বহুত আছে অসমখনত, মই জানো। অসম বুলি নহয়, ইণ্ডিয়াতো বহুতেই ভাল পায়, তেখেতকতো নিউজিলেণ্ডৰ পৰা মানুহো ভাল পায়, সেইটো মই নকওঁ। কিন্তু চাওক, এই ভিডিঅ'টোত মই মোৰ পইণ্ট অফ ভিউখিনিহে কৈছোঁ, কাৰণ দাদাই এদিন কৈছে যে এনেকুৱা ইনফৰমেশ্যন আমি মাইণ্ডত ল'ব নালাগে, যিটো ৰিয়েল লাইফৰ লগত আমাৰ কানেকশ্যন নাই। আপোনালোকে কওকচোন, 400-500 বছৰ পিছত কিবা এটা টেকন'লজি আহিব, সেইটো বাৰু আমি জানি কি কৰিম? যি নেকি আমি 400-500 বছৰ জীয়াই নাথাকোঁ, 50 বছৰ জীয়াই থাকিম, বা 30 বছৰ, 40 বছৰ, আৰু আজিকালিতো মেক্সিমাম 50 বছৰ জীয়াই থাকে। তো এনেকুৱা এটা ইনফৰমেশ্যন জানি আমি কি কৰিম? আপোনালোকে কওকচোন, এনেকুৱা এটা টেকন'লজি জানি আমি কি কৰিম? একো লাভ নাই নিশ্চয়, আমাৰ ৰিয়েল লাইফৰ লগত কোনো কানেকশ্যন নাই। কাৰণ ডিম্পু দাই নিজেই কৈছে যে যিটো ৰিয়েল লাইফৰ লগত কানেকশ্যন নাই, তেনেকুৱা ইনফৰমেশ্যন আমি জানি লাভ নাই। তো দাদাক মই এইটোৱে কৈছোঁ যে এনেকুৱা ইনফৰমেশ্যন আপুনি আমাক কিয় দিলে বাৰু? আৰু এতিয়া মোক হয়তো বহুতে গালি দিব যে তই কুকুৰ চোৱাৰ, মোক এনেকৈ ক'ব, তই ডিম্পু দাদাৰ নিচিনা হৈ দেখাচোন, মোক এনেকৈ ক'ব। কিন্তু চাওক, অসমততো বহুত গায়ক আছে, সকলোতো জুবিন গাৰ্গ হ'ব পৰা নাই। আৰু ডিম্পু দাদাকতো মই শ্ৰদ্ধা কৰোঁ, ডিম্পু দাদাক ময়ো ভাল পাওঁ, কিন্তু মোৰ জাষ্ট পইণ্ট অফ ভিউখিনিহে কৈছোঁ, আপোনালোকে মোক বেয়া নাপাব। কাৰণ দাদাই নিজে কৈছিল ইনফৰমেশ্যন ল'ব নালাগে বুলি, সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ। কাৰণ এইটো এটা ইনফৰমেশ্যন বুলিয়ে মই ভাবোঁ। 400-500 বছৰ পিছত কিবা এটা টেকন'লজি আহিব, সেইটো ইনফৰমেশ্যনে, সেইটোতো আমাৰ কামত নাহে না। আহিবনে নাহে টেকন'লজিটো ডিম্পু দাও চিয়'ৰ নহয়।
গতিকে কি ক'ম আৰু ভিডিঅ'টোৰ এইখিনিয়ে আছিল মূল কথা তো আপোনালোকক বেছি বৰিং নকৰোঁ সঁচাকৈ আপোনালোকে মোক গালি দিয়ে যদিও দিব মই বেয়া নাপাওঁ গালিও দিয়ক ডিছলাইক কৰক যি কৰে কৰক আৰু মই বেয়া নাপাওঁ কিন্তু মোৰ মনৰ কথাখিনি কৈছোঁ যিহেতু দাদাই নলেজ আৰু ইনফৰমেশ্যনৰ ভিডিঅ'টোত যাতা ইনফৰমেশ্যন আমাক মাইণ্ডত সোমাই ল'বলৈ মানা কৰিছিল গতিকে এইখিনিয়ে আছিল ভিডিঅ'টোৰ মূল কথা তো আজিলৈ বাই 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 পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় অসম গালি চালি দিব আৰু দিয়ে যদি তো বাই 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 বাই